যদি কোনোবা এজনী মহিলাই হাজাৰ অপমান গালিগালাজ অবৈধ নিৰ্যাতন পোৱাৰ পিছতো সম্পৰ্ক এৰি গুচি যোৱা নাই, তেনেহ'লে সেই মহিলাজনীক দুৰ্বল বুলি নাভাবিব। সেই মহিলাজনীৰ মনত সম্পৰ্কটো বহুত মূল্যৱান। সেইবাবে হাজাৰ নিৰ্যাতন গালিগালাজ খায়ো সেই সম্পৰ্কটোত ধৈৰ্য শক্তিৰে সম্পৰ্কটোত ৰৈ যায়। তেওঁ দুৰ্বল নহয়, তেওঁ সম্পৰ্কটো বহুত মূল্যৱান। সেইবাবে সম্পৰ্কটো ধৰি ৰাখিবৰ বাবে তেওঁ ৰৈ যায়। সম্পৰ্কটো সেই মহিলাজনীৰ বাবে বহুতেই মূল্যৱান। সেইবাবে সম্পৰ্কটো ভাঙি গুচি নাযায়।